ওই বলে রাইস মুতকু হাতে হাতে মুতে লাগি গেল। তো এইটো আমাৰ ঘৰৰ পৰা ওলোৱা ৰাস্তা, আপোনালোকে ভিডিঅ' চাই থাকিব। এইটো বেয়া হৈছে, বৰষুণ দি আছে তথাপিও যাই আছোঁ, আপোনালোকে চাই থাকক। পল্লু এইটানে এইখনি আমাৰ গাঁও। গাঁৱৰ পৰিৱেশে বেলেগ, চাওক না, গৰু ছাগলী মানে চব দেখা পায়। বৰষুণ দিয়ে আছে তথাপিও মই গৈ আছোঁ। তো চাৰিওফালে আমাৰ গাঁৱৰ সেউজীয়া ধাননি, চাওক না, ধাননি পথাৰবিলাক ধুনীয়া লাগে। তো চাইডতে পাহাৰ আছে, এইখন আমাৰ পাহাৰ গাঁৱৰে। তো গৈ আছোঁ আজি আপোনালোকক দেখাবৰ কাৰণে এটা বিশেষ মানে কি ভাল ভিডিঅ' আপোনালোকে চাই থাকিব। মানুহে কয় লোকেশ্যন ভাল হ'লে হেনো ভিডিঅ' ভাইৰেল হয়। মই চাওঁ এবাৰ মোৰ ভিডিঅ' ভাইৰেল হয় নহয়। তো চাই থাকক আপোনালোকে। নাই, গৰু ছাগলী চব থাকে গাঁৱত। গাঁৱৰ ভিডিঅ' মানে আমাৰ গাঁৱৰ ভিডিঅ' দিলে আপোনালোকে গৰু ছাগলী দেখা পাব। ধানবিলাক ওলাইছে অলপ অলপ কৰি, আৰু আছে বাকী বাৰু আপোনালোকে দেখাই থাকিম। ধান বহুত আছে আমাৰ পথাৰত। তো সেইকাৰণে চাই থাকক ভিডিঅ'। গৈ আছোঁ সাতৰা জেগা। হাই গাইজ, এইফালে চাওক না, এইখন এখন বিলত আছোঁ মই, এইটো মই। তো আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব, সেইফালেকে চাব ভিডিঅ'বিলাক। আৰু এইফালে চাৰিও ধাননি পথাৰ। তো আমাৰ আলু কেমেৰামেন কেমেৰা ধৰি আছে, আৰু আমি এতিয়া যাম মদনকামদেৱ মন্দিৰ। মোক সেইফালেকে চাই থাকিব, ভাল লাগে, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু ইউটিউবত চাই থাকিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ফেচবুকত যদি চাই আছে আপুনি মোক ফ'ল' কৰিব। তো এনেকুৱা ভাল। চাওক বন্ধুসকল, কি সুন্দৰ পৰিৱেশ, ধুনীয়া সেউজীয়া পাহাৰৰ কাষতে এনেকুৱা সেউজীয়া মানে কি হেৰি থাকিলে মনটো কিবা বেলেগ লাগি যায়। তো আমি চাৰিটা আহিছোঁ, অকলে আহিব নোৱাৰি, কাৰণ বহুত টেনশ্যন থাকি যায়। মানে কি পাহাৰৰ মাজেৰে যামতো, ওপৰেৰে যাম, সেইকাৰণে মানে কি ভয় লাগে। তো বাঘ চাঘ থাকিব পাৰে, তো ইয়াতে বাঘ ওলায়। এইফালে চাওক কি সুন্দৰ সেউজীয়া পৰিৱেশ, কাষতে এখন বিল। তো আমি একেলগে সকলোৱে যাই আছোঁ, যাই কেনে মানে কি তাতে আপোনালোকক দেখাম পাহাৰৰ কাষত কেনেকৈ পাৰ হ'ব লাগিব, কি কৰিব লাগিব, সেইবিলাক গোটেইখিনি দেখাম আপোনালোকক। চাওক এইটো খাল, আমি এইফালে পাৰ হৈ যাম। এয়া আমাৰ আলু পাৰ হৈ গৈছে প্ৰথমতে, তাৰপিছত মই যাম, তাৰপিছত আৰু বাকী দুইটা যাব, ই এটা আৰু ই এটা যাব পাৰ হৈ। তো আমি তিনিও পাৰ হৈ যাম। এইটো দোস্ত আপোনালোকে চাই থাকক কেনেকৈ পাৰ হয়। এতিয়াতো প্ৰব্লেম হ'ব, প্ৰব্লেম হ'লেও উপায় নাই। ঐ মা বাবা ইমান ওখ বস্তু, বান্দৰে বহা দিছোঁ ভাই, চাই থাকক। এই ৱালৰ ওপৰত বহিলোঁ, আৰু 1 2 3 বুলি এয়া মই জাপ দিলোঁ। চাই থাকক, সিহঁতে আহি আছে, সিহঁতৰ মানে ছিষ্টেমটো দেখাই আছে আপোনালোকক। এই আৰু এটা বান্দৰ উঠিছে ওপৰত। তো ইও জাপ, আৰু হেৰি চোৰ দোস্ত পাকিস্তানী হাত। তো বৰ্ডাৰ পাৰ হৈছি এটা কৰি। গলৰ মাজে মাজে আহিছোঁ, অৰণ্য এখন পাহাৰৰ কাষে কাষে। এইটো মদনকামদেৱত যাবা আমাৰ সুকীয়া ৰাস্তা বুলি কয় যে, এই আমাৰ সুকীয়া হয়। তো এইফালে কোনো আহি পোৱা নাই মদনকামদেৱত, যদিও আহিছে তেনেহ'লে আমাৰ মানে কি অলপমান আগৰ পৰাই গুচি যায়। কিন্তু এইফালেৰে যিটো এখন নাৰ্চাৰী আছে, তাতে কোনো কাকো সোমাব নিদিয়ে। আমি যিহেতু বৰ্ডাৰত লাগি আছোঁ, যেনে ভাৰত পাকিস্তানৰ বৰ্ডাৰত যিহেতু আমি লাগি আছোঁ, তো সেই বৰ্ডাৰৰ পৰা আমি মানে ৱাল পাৰ হৈ আহিছোঁ। এনেকৈ আহোঁ আমি, আহিলে এইফালে আহিলে আমি এনেকৈ আহোঁ, বাইক চাইক লৈ আহিলে সেইফালে দি আহোঁ। কিন্তু যদি আমি এইফালৰ পৰা আহিব লাগে, আমি ৱাল পাৰ হৈ আহোঁ। আমাক ইয়াতে দাদাহঁতে একো নকয়, মানুহ ৰখাই আছে ইয়াতে, এখন নাৰ্চাৰী হয়। ইয়াতে মানুহক বেছি আহিব নিদিয়ে, কাৰণ যিহেতু অৰণ্যৰ মাজত নাৰ্চাৰীখন আছে। মানে মানুহবিলাক অহাটো মানে ইমান এলাও নকৰে। তো গধূলি হ'লেতো একদমেই আহিব নিদিয়ে। যদি কোনোবাই ভাগ্যক্ৰমে দিনত আহে, তেনেহ'লে সিহঁতক মানে কি অলপ আহিব দিয়ে। তো তথাপিও পাৰালৈকে আহিব নিদিয়ে। কিন্তু আমি এইফালেৰে আহোঁ, যিহেতু আমাক চিনাকি হৈ গৈছে। সৰুৰ পৰা ইয়াতে গৰু চাৰি ডাঙৰ হ'লোঁ, গৰু ছাগল চব চাৰিছিলোঁ, ইয়াতে আহিছিলোঁ। তো সেইকাৰণে মানে কি চিনাকি হৈ আছে। এইখন ভিতৰত এখন নাৰ্চাৰী আছে, সেইকাৰণে মানে কি আহিব নিদিয়ে, কাৰণ ইয়াতে বহুত মূল্যৱান কিছুমান সম্পদ বা গছ আছে। তো সেইকাৰণে মানে সিহঁতে বেয়া পায় আৰু আহিব দিবৰ কাৰণে, যিহেতু চৰকাৰে সিহঁতক ৰাখি থৈ দিছে। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো, শেষলৈকে চাব। এইডাল কি গছ আপোনালোকে কমেণ্ট কৰি জনাব। পাত চাত একো নাই। তো এইফালে বহুত মূল্যৱান বস্তু আছে। তো আপোনালোকে চাই থাকক। ইয়াতে নাৰ্চাৰীৰ ভিতৰত বহুত কিবা কিবি আছে গছ। যদি কাৰোবাক লাগে ইয়াতে আহি কণ্টেক্ট কৰিব পাৰে। কপৌ ফুলৰ পৰা আদি কৰি চব আছে। তো আপোনালোকে আহিব এবাৰ, ইয়াতে ভিজিট কৰিব, আহি কেনে এনেকৈ গৈ আছোঁ বন্ধুসকল, তামাম বৰষুণত জিকি গৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো এইফালে হয়তো ইয়াতে মানুহ চানুহ থাকে, এইটো অফিচ তাৰমানে হেৰি মদনকামদেৱৰ এইটো অফিচ। তো এনেকৈ গৈ আছোঁ, চোৰৰ নিচিনাকৈ গৈ আছোঁ দোস্ত, মনে যাই আছোঁ। তো এইফালে চাওক,
তো দোস্ত এনেকৈ চাই যাই গৈ আছোঁ ভিডিঅ'টো চাব। তো ফাইনেলি গাইজ আমি পাই গ'লোঁ মদনকামদেৱ মন্দিৰ। তো ইয়াতে আপোনালোকে চাব কি হৈছে কি হোৱা নাই, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তো কেনে তামাম মজা হ'ব আছে। তো গাইজ এইটো হৈছে মদনকামদেৱ মন্দিৰৰ মিউজিয়াম, য'ত ইয়াতে চব বস্তু ৰখা হয়। সংগ্ৰহ হয় ইয়াতে মানে মদনকামদেৱ মন্দিৰত যিমান পুৰণি পুৰণি মূৰ্তি আছে, শিলেৰে কটা মূৰ্তি, তো ইয়াতে সংগ্ৰহ কৰি ৰাখিছে। এইটো মানে মিউজিয়াম হয়। তো আমাৰ মানে কি সংস্কৃতি মানে ডুব নাযাবৰ কাৰণে ইয়াতে ৰাখি থৈ দিছে। ইয়াতে গ'লে মানে টিকেট কৰিব লাগে, টিকেট কৰি কিনে লৈ মানে ভিতৰত যাব লাগে। ভিতৰত কেমেৰা কৰিব নিদিয়ে। তো আমি হয়তো যাব পাৰোঁ, তথাপিও আপোনালোকে চাই থাকক। কেমেৰা যিহেতু কৰিব নিদিয়ে, আমি এনেই নিজে চাই আহিব লাগিব। তো আপোনালোকে যদি কেতিয়াবা আহে, ইয়াতে আহি কেনে বঢ়িয়াকৈ সুধি লৈ, দাদা এজন আছে ইয়াতে, দাদাক সুধি লৈ কেনে টিকেট কাটি কেনে ইয়াতে সোমালে মানে এনেকুৱা বস্তু দেখা পাব যে যিবিলাক পুৰণি মানে শিলৰ মূৰ্তি আছে, য'ত বাহিৰত ৰাখিব পৰা নাই, তো এইবিলাক ইয়াতে ৰখা হয়। তো আপোনালোকে যদি আহে এবাৰ ভিজিট কৰি যাব। ইয়াতে ভাল ভাল ধুনীয়া ধুনীয়া মানে মূৰ্তি আছে। তো সেইবিলাক দেখা পাব আপোনালোকে যদি আহে এইফালেৰে। তো ইয়াতে ৰহি কেনে ৰিটাৰ্ণ ঘূৰি নাযায় কেনে ইয়াতে এবাৰ সোমাবলৈ চেষ্টা কৰিব। য'ত যিবিলাক মূৰ্তি আছে সেইবিলাক উদ্ধাৰ কৰি ইয়াতে ৰখা হৈছে। তো আপোনালোকে আহিলে এবাৰ ইয়াতে ভিজিট কৰি যাব। তো থেংক ইউ, আহিলে এবাৰ ইয়াতে সোমাই যাব। এইকেইটা লাড্ডু আহি কেনে দাঙি আছোঁ, আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাব। দাঙি দলি মাৰি দিম ইয়াৰ পৰা। তো আমি এতিয়া ওপৰত মেইন মন্দিৰলৈ যাই আছোঁ, মদনকামদেৱ মন্দিৰটোলৈকে যাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াৰ পাহাৰলৈকে যাম, তো আপোনালোককো লৈ যাই আছোঁ। তো ভালকৈ ভিডিঅ'টো চাই থাকক, শেষলৈকে চাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। অ' খুৰা, কেনেকুৱা বৰষুণ? ভাল হৈছে নে? অঁ, খেতি বাতি ভাল হ'ব নে বৰষুণ দিছে যিহেতু? ধানবিলাক ওলাওঁতে মজা হ'ব ন? তো আহি কেনে খুৰাক লগ পাই গ'লোঁ। খুৰা ইয়াতে আহিছে আড্ডা দিবৰ কাৰণে। তো এতিয়া গৈ আছোঁ ওপৰৰ ফালে। বৰষুণ দিছে, ইয়াতে বহুত পিছল হয় চিৰিবিলাক, তথাপিও গৈ আছোঁ। তো ভিডিঅ'বিলাক চাই থাকিব, শেষলৈকে চাব, স্কিপ নকৰাকৈ চাব, মজা হ'ব যায় আছে। তো ওপৰত যাই কেনে আমাৰ পূজাৰীসকল আছে, তেওঁলোকক লগ পাম। তো কিছুমান কথা সুধিব লগা আছে। তো ভিডিঅ'টো ভাল লাগিব, তো আপোনালোকে চাই থাকক। এখন হাতত ছাতি আৰু এখন হাতত মোবাইল, আৰু মই অকলে বিন্দাছ। মেইন মন্দিৰলৈ সোমোৱা ৰাস্তা। তো ভিতৰত গৈ আছোঁ, আৰু চবেই যাব। তো যোৱাৰ লগে লগে এইফালে মানে কি চাই থাকক আপোনালোকৰ ভিডিঅ'বিলাক। তো মন্দিৰটো দেখা পাম আপোনালোকক। আমি চেণ্ডেল পিন্ধি আহিছোঁ, মজাকৈ আহিছোঁ বস্তু। তো খুৰা ভালে আছে? বৰষুণ দি আছে, এটা ভিডিঅ' বনাম বুলি আহি পালোঁ। তো চাওক, এইটো আমাৰ মেইন মন্দিৰ হয় মদনকামদেৱৰ। তো ইয়াতে চব মানুহবিলাক আহি ইয়াতে পূজা কৰে। তো যদি আপোনালোকে আহে, ইয়াতে আহি কেনে পূজা কৰিব পাৰিব। লগতে ইয়াতে বহিবৰ কাৰণে মানে পাৰ্ক টাইপৰ আছে। তো আহি কেনে ইয়াতে এইবিলাকত বহিব পাৰিব। এইবিলাক চব শিলৰ মূৰ্তি, আগতে ৰজা মহাৰজাৰ দিনত এইবিলাক কাটি কাটি এনেকৈ ৰখা হৈছে। তো চাওক না, কিমান আছে চাওক, হিচাপ কৰিব নোৱাৰি কি কি নাই। তো চাওক, এইটো মেইন মন্দিৰ হয়। ইয়াৰ এটা বৈশিষ্ট্য আছে, অলপ দেৰিকৈ ক'ম আপোনালোকক, চাই থাকিবচোন। সুধি ল'ম বাৰু এবাৰ পূজাৰী দাদাক। তো যদি হয়, যদি মোৰ বিশ্বাসটো হয়, তো সেনেকুৱা হ'ব লাগে। তো সুধি লৈ কিনে আপোনালোকক কৈ আছোঁ, চাই ল'ব। তো চব মন্দিৰবিলাকৰ মানে কি পূবফালে পূজা কৰা হয়, কিন্তু এইটো দেখোন মই দেখিছোঁ পশ্চিম ফালে মূৰ্তিটো আছে। তো পূজা কৰিলে মানুহবিলাকে তো পশ্চিম ফালে পূজা কৰে। তো আপোনালোকে চাব, কমেণ্ট কৰি জনাবচোন। ইয়াৰ যদি কোনোবাই জানে বৈশিষ্ট্যটো কি, আপোনালোকে মোক ক'বচোন কমেণ্ট কৰি কেনে। ইয়াৰ বৈশিষ্ট্য কি, তাৰমানে ইয়াৰ মানেটো কি? তো মই নাজানো কি, মই ইমান ইয়াৰ বিষয়ে পঢ়া নাই। তো পঢ়িলে গম পাম। ইয়াত মদনকামদেৱ বোলা কিতাপ এখন আছে। তো আপোনালোকে যদি ক'ৰবাত পায়, বা কিতাপ দোকানতে হওক, কিবাতে হওক, তো আপোনালোকে এবাৰ চাই কেনে মোক ক'বচোন। তো মই বিচাৰি আছোঁ কিতাপখন, মই পোৱা নাই। ইয়াৰ মেইন মানে কি, ইয়াৰ মেইন যিটো এটা মানে ঐতিহাসিক হেৰি আছে, সেইটো মই বুজি পোৱা নাই। তো আপোনালোকে যদি গম পায়, তেনেহ'লে মোক কমেণ্ট কৰি জনাই দিব। তো ইয়াতে কি এইটো মানে চাওক। তো এইফালে খুৰা এজন আছে। তো যদি মানে কি গম পাই, সুধি চাম বাৰু। তো ভিডিঅ'টো শেষলৈকে চাব। এইটো এটা মন্দিৰ, ইয়াতে শিৱ মন্দিৰ হয় এইটো। তো শিৱক ইয়াতে আৰাধনা কৰা হয়। আপোনালোকে আহিলে ইয়াতে পূজা কৰিব পাৰিব। ইয়াতে বঢ়িয়া ফেচিলিটি আছে। তো চাই থাকক, ভিডিঅ'টো শেষলৈকে চাব। তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো।
এই খুৰা এটা কথা সুধিব লগা আছিলে আজিলৈকে বেয়া নাপাব কথাটো সোধাৰ কাৰণে মই বুজি পোৱা নাই তাৰমানে আমাৰ ইয়াৰে যিটো কিতাপ এখন যে আছিল সেই কিতাপখন এতিয়া আছে নে নাই মানে আকৌ মুকলি কৰিব আৰু লিখিব মানে সেইখন আকৌ ছপাব আৰু তো ইয়াৰে মই কিতাপখন দেখা পাইছিলোঁ কিন্তু মই ভালকৈ পঢ়া নহ'ল কিতাপখন মানে কি এতিয়া বিচাৰি পোৱা নাই বহুত দোকানতো সুধিলোঁ চাৰিআলিতো বহুতকেইখন দোকানত সুধিলোঁ নাপালোঁ মই এইখন ইয়াতে পোৱা যাব আপোনালোকৰ ইয়াতে আহিলে মই কিতাপখন পাম আৰু তো চাওক খুৰাই কৈছে কি পূজাৰ পিছত কিতাপখন দি দিব তো আহিলে যদি কোনোবা আহে ইয়াতে খুৰা মানে কি ইয়াতে বহি থাকে ইয়াতে আহি কেনে খুৰাৰ লগত মানে সম্পৰ্ক কৰিলে কিতাপখন পাই যাব যদি আপোনালোকক লাগে তেনেহ'লে কিতাপখন লৈ কেনে আপোনালোকে পঢ়ি চাব পাৰে ইয়াৰে চবখিনি বৈশিষ্ট্য সেই কিতাপখনতে পোৱা যাব কি কেনেকৈ ক'ত কেনেকৈ এইখন হ'ল বা ইমান শিলৰ মূৰ্তি ইয়াতে কেনেকৈ আহিল ক'ৰ পৰা আহিল এইবিলাক মানে কি চবখিনি লিখা আছে চ' অভিজ্ঞ ব্যক্তিসকলে এইখন কিতাপ লিখিছিল কিন্তু মই নাজানো কোনে মানে কি এইবিলাক আগতে মানে কি ইমান হেৰিৰ পৰা এইটো উদ্ধাৰ কৰিছে তো সেইটো যদি জানে তেনেহ'লে আপোনালোকে মোক কিতাপখন যদি পাই কৰবাত তেনেহ'লে পঢ়ি কেনে কমেণ্ট কৰি কেনে মোক জনাব ইয়াৰ মানে মেইন বৈশিষ্ট্যটো কি এইটোৱে মদনকামদেৱৰ মেইন মন্দিৰ এই মন্দিৰটো মানে কোনোবা ৰজাৰ নামত হৈছিল নেকি খুৰা আচ্ছা এইখন এখন মদনকামদেৱ মন্দিৰৰ পাৰ্ক হয় তো ইয়াতে এইখন এতিয়া বন্ধ আছে তো কিবা কিবি অকেজন লৈ এই পাৰ্কখন খোলা দিয়ে তো যেনে হওক ধৰ হ'ল 1 জানুৱাৰী থাইম্বৰ এইবিলাকতো মানে কি এইখন খুলি দিয়া হয় এতিয়া কিন্তু বন্ধ হৈ আছে ভিতৰৰ ফালে আৰু জেগা আছে আৰু বহুত বহুত মূৰ্তিও আছে আপোনালোকে গ'লে ইয়াতে সোমাই যাব এতিয়া বন্ধ আছে আমি সোমাব নোৱাৰিম আমি যিহেতু কোনো হেৰিত অহা নাই তো ইয়াতে সোমাব নাপায় তাৰমানে ইয়াতে আগতে আহিলে মানে ওপৰতে সোমাব পাৰিছিলোঁ এতিয়া মানে কি বহুত ৰুল ৰেগুলেশ্যন হৈ গৈছেতো তো সেইকাৰণে মানে ভিতৰত সোমাব নিদিয়ে এতিয়া ঐ ইফালে ৰাইজ মুটকু হাতে হাতে মুতে লাগি গ'ল তো আমি চবেই যাই আছোঁ দোস্ত এনেকুৱা অৱস্থা মানে কি ক'ম ভিডিঅ'ৰ নামত জ্বালা হৈ গৈছে আৰু তথাপিও মানে হাৰ মানা নাই আপোনালোকে লাইক কৰিব আৰু মানে কি মোৰ ভিডিঅ'টো শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আপোনালোকে ভিডিঅ' চাই শ্বেয়াৰ নকৰে ছাবস্ক্ৰাইব নকৰে তো চাই থাকিব ভিডিঅ'বিলাক তো আপোনালোকৰ মানে ছাবস্ক্ৰাইবটো কৰি দিলে একো নহয় দিয়াচোন বাৰু ন ছাবস্ক্ৰাইবটো কৰি দিব আৰু ভাল লাগিব আপোনালোকৰ মানে ছাবস্ক্ৰাইব কৰিলে তো নতুনকৈ খুলিছোঁ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব নকৰিলে কোনে কৰিব আপোনালোকে পাৰিলে আপোনালোকে মন কৰিলে চব কৰিব পাৰে তো কি এটা সুন্দৰ ভিউ চাওক না তো এইখিনি আছে পাহাৰৰ তলত যে মদনকামদেৱৰ প্ৰথম যে বাইহাটা চাৰিআলিৰ ফালে আহিলে যিখন গেট পায় মানে প্ৰথম গেটখন পায় তাৰ পৰা অলপমান আহিলে এইখন মানে কি পাৰ্ক আছে ইয়াতে আহি কেনে মানুহবিলাকে জিৰাব পাৰে তো ইয়াতে বা জানুৱাৰীত আহে কোনোবাই তো ইয়াতে আহি পেলাই খানা চানা খাব পাৰিব ইয়াতে বহা জেগা আছে ই বহি ল'লে তাৰ ভাগৰ লাগিছে বোলে মই আগৰ পৰা আহোঁ এইডাল কি ফুলৰ কথা আপোনালোকে কমেণ্ট কৰি জনাবচোন মজা লাগিছে ফুলডাল কিন্তু এইডাল পচন্দা ফুল হ'ব নোৱাৰে এইডাল বেলেগ ফুল কিবা তো চাই থাক ইয়াতে কোনো নাই মানুহ নাই ৰাইজ আজি অকল গৰু আছে ইয়াতে মই গৰুৰ লগত ভিডিঅ' বনাই আছোঁ তো বন্ধুসকল আজিলৈকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আকৌ লগ পাম অন্য এটা ভিডিঅ' লৈ যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোক লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেল জেহৰুল ভাইৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদি ফেচবুকত চাই আছে তেনেহ'লে আপোনালোকে মোৰ পেজটো ফ'ল' কৰি ল'ব প্লিজ তো আপোনালোকে ইচ্ছা কৰিলে চব কৰিব পাৰে তো সেইকাৰণে কৈছোঁ আপোনালোকে কাৰোবাক ওপৰতো উঠাব পাৰে কাৰোবাক নমাব পাৰে তো সেইকাৰণে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব শ্বেয়াৰটো কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই জয় হিন্দ জয় ভাৰত জয় অসম